ফ্ৰেণ্ড, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি এতিয়া আছোঁ বৰ্তমান দীঘলী পুখুৰী পাৰত, কাৰণ দেহাৰ কিবা কিতাপ নিব আহিছিলোঁ আমি পাণবজাৰলৈ। তো ভাবিলোঁ ইয়াতে অলপ বহি যাওঁ। আজি যিহেতু ছানডে, আগৰ নিচিনা নাই আৰু দীঘলী পুখুৰী পাৰখন বহুত ধুনীয়া হ'লে। তো সেয়ে আৰু আমি অলপ বহিছোঁ। আজি ছানডে যেতিয়া বহুত বেছিও মানুহ হৈছে। আৰু আপোনালোকে নাভাবিব যে এজনী কি ঘূৰি ফুৰে, ইমান ভিডিঅ' বনাই থাকে, য'তে ত'তে যায়। একচুৱেলি মই আগৰ পৰাই ঘূৰি ফুৰোঁ, খালি ব্লগ বনোৱা নাছিলোঁ। তো এতিয়া যেতিয়া ওলাই আহিছোঁ সেইকাৰণে বনাইছোঁ, কাৰণ মই বহুত বেছি ঘূৰিয়ে ভাল পাওঁ। মোৰ ভিডিঅ'ত প্ৰায়ভাগ ঘূৰি ফুৰা ভিডিঅ'ই আপোনালোকে পাব। বহুতে কৈছে যে কাম নাই তোৰ, ৰাতি ডিউটি কৰি আকৌ দিনত এনেকুৱা ভিডিঅ' বনাই ফুৰিছা বুলিকে, যিবোৰে জানে ধৰ মই কাম কৰোঁ বুলি। কিন্তু মই মানে ভাল পাওঁ, তো সেইকাৰণে ঘূৰোঁ। এনেকুৱা নহয় যে ৰাতি ডিউটি কৰি আহি মই নুশোঁ, ৰাতিপুৱাই ওলাই আহোঁ। মই আহি শুওঁ, কাম বন কৰিহে আমি এনেই ওলাই আহোঁ। হাজবেণ্ডেও কোনোদিনা কোৱা নাই যে ঘূৰি ফুৰ কিয় বা কি, কাৰণ আমি যেতিয়া গুৱাহাটীত থাকোঁ কাম বনটো একো নাইয়ে, কাম কৰোঁ আৰু ৰুমত থাকোঁ, নুঘূৰি কিনো সেয়ে আৰু ভাবিলোঁ দীঘলী পুখুৰী পাৰত আহিছোঁ যেতিয়া ইয়াতে এটা ভিডিঅ' বনাই যাওঁ আৰু আপোনালোককো দেখুৱাই যাওঁ। তো ভাবিছোঁ, আশা কৰোঁ মোৰ ভিডিঅ'টো চাই যাব আৰু মৰম দি যাব। ওলাই দিলোঁ, বেছি টাইম নকৰিলোঁ, এনেই অলপ টাইমহে বহিব গৈছিলোঁ, তাকে অলপ ভিডিঅ' কৰিলোঁ। দীঘলী পুখুৰী নাই আৰু, আগতে কৈছিলে দীঘলী পুখুৰী বুলি ক'লে ল'ৰা ছোৱালী তাতে বহি থাকে, ভাল পোৱা ল'ৰা ছোৱালীবোৰ বেছি আহে। আছে বাৰু, তথাপি বহুত কম। এতিয়া সৰু ল'ৰা ছোৱালীবোৰৰ পাৰ্ক বনাই দিলেতো বহুত সৰু ল'ৰা ছোৱালী লৈ আহে। তো সেইটো কাৰণে ভালো লাগিছে থাকি। আগতে বহুত বেয়া আছিলে, সৰু ল'ৰা ছোৱালীটো লৈ আহিব নোৱাৰিয়ে, আনকি ফেমিলিও আহিব নোৱাৰি ইয়াত, এনেকুৱা হৈ আছিলে। কিন্তু এতিয়া বহুত বেছি ভাল হ'ল। তো সেয়ে আৰু আমি ওলাই দিছোঁ ইয়াৰ পৰা এতিয়া।